আমি এইটো আইলেণ্ডৰ পৰা আহি এইটো পাই গ'লোঁ এন্ট্ৰেন্স এইটো ফালুমাফুছি আইলেণ্ডৰ এন্ট্ৰেন্স চাইকেলখন তাত ৰাখি আহিছোঁ বাহিৰত চাইকেল ষ্টেণ্ডত এতিয়া আমি গৈ আছোঁ ভিতৰলৈ এইবোৰ চাইকেল ষ্টেণ্ড এতিয়া আমি গৈ আছোঁ এখন আছে দ্য ছানছেট গ্ৰিল বুলি বিচ ৰেষ্টুৰেণ্ট একচুৱেলি ক'ব গ'লে বৰ ধুনীয়া হয় একচুৱেলি আপোনাৰ চব ভিউটো এয়া ধুনীয়া দ্য ছানছেট গ্ৰিল বিচৰ পাৰত এইবোৰ ডাইনিং টেবুলবোৰ আছে আমি ইফালে হেৰি পাৰ্ক কমন পুল চব আৰু ইয়াত পুৰা ঢৌ আছে ন সেইফালে নাছিলে ধুনীয়া আমি তেনেকুৱা এটাতে বহোঁগৈ বোলা সেইটা আছে যে নহয় আমি ইয়াত এতিয়া আমি এইখন ফালুমাফুছি আইলেণ্ডৰ যোনখন ডাইনিং হল ইয়াতে খাব পাৰে কথা নাই আমি য'ত ছানছেট গ্ৰিল আছিলে তাতো কমপ্লিমেণ্টেৰী বাট তাত অলপ ৰ'দ হয় সেইকাৰণে আমি অলপ ভিতৰৰ ফালে গৈ আছোঁ খাবৰ কাৰণে তো ইফালে আগত এটা এণ্ট্ৰেঞ্চ আছে ইফালেও পুল এটা আছে ছানছেট গ্ৰিলৰে এক্সটেনশ্যন হয় এনেকৈ ইয়াতো বহি খাব পাৰে সাগৰ চাই অলপ যদি দেখাই দিওঁ আপোনালোকক এনেকৈও খাব পাৰে এইটো ভাল হৈ গ'লে আৰু প্লাছ এইটো হ'ল ডাইনিং হলটো এইখন ৰিজৰ্টৰ এইফালে এই বিলাছবিলাক যায় আৰু ৱাটাৰফল ভিলা হওক বা বাকী স্পা চেণ্টাৰ আছে ডাইনিং চেণ্টাৰ আছে এইফালে যায় বৰ্তমান আমি ডাইনিং হলত সোমাইছোঁ খাবৰ কাৰণে ইয়াৰ ভিতৰত সোমাই আহিলোঁ আমি ইয়াত লাঞ্চটো বুফে নহয় কি খাওঁ আমি মেনুমতে অৰ্ডাৰ কৰিব লাগিব অকণমান চাই লওঁ তাৰপিছত আমি অৰ্ডাৰ মানুহ বেছি কৰিম নাই খাওঁ টাইম ষ্টাৰ্ট হৈছেহে 12:30 পৰা ইয়াতে বহি যাওঁ বিচ চাই খাব পাৰি অঁ ইয়াতে বহুত দিন অকণমান বাহিৰটো দেখাওঁ ৰ'দ আচলতে বহুত বেছি ৰ'দ ইয়াতে ধুনীয়া হয় ফুৰি ফুৰিছোঁ এইটো কাৰণে কিন্তু ৰ'দৰ অৱস্থা বেয়া এইটো দূৰৰ পৰা ইয়াত লাঞ্চটো বুফে নহয় আমি যি খাওঁ অৰ্ডাৰ কৰি খাব লাগিব মেনু চাই বাট কমপ্লিমেণ্টেৰী অঁ কমপ্লিমেণ্টেৰী হয় কিন্তু খালি মেনু চাই অৰ্ডাৰ কৰিব লাগিব এয়া মেনু চোৱাত বিজি সেইখন মেনুখন এতিয়া কি পাই চাই গৈ থাকোঁ সেই কিবা কিবি আছে আমি মকটেলছ অৰ্ডাৰ দিছিলোঁ ভাৰ্জিন মইটো সেয়া এই দুটা আহি পালে আমি অৰ্ডাৰ কৰিছিলোঁ মুৰ্গ মখনি যদিও মুৰ্গ মখনি এইটো সেয়া কম্বো কি আছে কোৱা মুৰ্গ মখনি আছে দুখন চাপাতি আছে পাপড় আছে আৰু বাসমতি ৰাইচ গোটেইটো শেষ কৰিব পাৰিবা নাই পাৰিম বেছি নাই এইখিনি দ বাসমতি ৰাইচ ক'লে অৰ্ডাৰ দিলোঁ কিন্তু এইটো একচুৱেলি জিৰা ৰাইচ দিলে মই চবচে খাই বেয়া পাওঁ জিৰা আছে বাট ৰাইচটো বাসমতিয়ে
অঁ কিন্তু জিৰা ৰাইচ হয় ন জিৰা দি দিছে আৰু নামটো জিৰা ৰাইচ হ'ব লাগিছিলে তাকে জিৰাকেইটা বাছি আমি বাছি এতিয়া হেৰি- খাব লাগিব কি কৰোঁ খাওঁনে খাওঁ কৰোঁ ভাৰ্জিন মহিটোতো কিন্তু তামাম টেষ্টি আছিলে সেইটো টেষ্টি দেই পেট ঠাণ্ডা হৈ গ'ল একদম এতিয়া এইটো খাই থাকোঁ মেইন কোৰ্চটো ফাইনেল এইটো আহিলে আমাৰ ভেনিলা আইচক্ৰীম এইটো খাওঁ আৰু আমি চাইকেল মাৰি মাৰি আমাৰ ভিলালৈ যাওঁ ভাগৰি গৈছোঁ চাইকেল মাৰি মাৰি আজি আমি লাঞ্চ কৰিলোঁ টেষ্টি আছিলে বিৰাট খানা এতিয়া আমি চাইকেল দুখন লওঁ তাৰপিছত আমাৰ ৰুমলৈ যাওঁ 1 কিলোমিটাৰ চাইকেল চলাই যাম আমি এতিয়া ব্ৰিজৰ ওপৰত তাৰপিছত গৈ আমি ৰুম পাম অকণমান ৰেষ্ট লৈ আকৌ ইভিনিং আমাৰ ডলফিন ক্ৰুজ আছে ন তাত যাম এতিয়া আমি যাওঁ আৰু ৰেষ্ট কৰোঁ ন চাইকেল লৈ ৰেডি তুমি চাইকেল ৰেডি মই চাইকেল লৈ গৈ থাকোঁ বাই বাই গম পোৱা নাই এতিয়া ক্ৰুজত গ'লে আমি চাম কি হয় ফাইনেলি বাট এইখন ব'টত চাগে আমি যাম আমি এইখন ব'টতে ডলফিন ক্ৰুজলৈ যাম এতিয়া ডাঙৰ ন ব'টখন আমি আখনতকৈ ডাঙৰেই গৈ ভাল লাগিব বাকীখিনি আৰু ভিডিঅ' গৈ থাকোঁতে দেখাম ন ডলফিন শ্ব'টো টোটেল ডিউৰেশ্যন আমাৰ ডলফিন ক্ৰুজটো 90 মিনিটছ এতিয়া চাওঁ কি হয়নো চাওঁ কি দেখাই কি কৰে নাজানো বহিব কৈছে অ'কে down 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 Dolphin, Maya, dolphin. Hey dolphin. This dolphin will come up. This one. It देखिसा मैं कोल्ड ड्रिंक भी ओके ले फोटो शॉट करना है
এইটো ৰাতিৰ ভিউ। আমি নামিলোঁ ক্ৰুজৰ পৰা। এতিয়া আমি যাম। ক্ৰুজটোতো প্ৰথমতে আমি মাজতে ভালেই খাই গ'লোঁ। ভাবিছোঁ ক্ৰুজখনৰ নাম ডলফিন আৰু আমাক ফুৰাবলৈ নিব। তাৰপিছত যেতিয়া ডলফিন বহুত দেৰি অহাই নাছিলে, ডলফিন নেদেখাই নেকি, এনেই নামটো দি থৈ দিছে। পিছত ডলফিন দেখোঁতেহে আমাৰ শান্তি হ'ল, যে ডলফিন দেখিম। ভাবিলোঁ আমি এনেই আশা কৰি থাকিলোঁ, এইখনত ফুৰিব আহিলোঁ, শেষ। ভাল লাগিল চাই পেলাই। ৰাতি ভিউটো, এই ব্ৰিজখন ধুনীয়া দেই। বৰ ধুনীয়া। যোনটো এণ্ট্ৰেঞ্চ সেইটোৱে একচুৱেলি, কিন্তু ৰাতিৰ ভিউটো অলপ বেলেগ হৈ যায় ন। এই বৰ্ডাৰত লাইটকেইটা জ্বলি যায়। এতিয়া আমি নিজৰ ৰুম গৈ থাকোঁ, তাৰপিছত ডিনাৰ প্লেনটো কৰিব লাগিব ৰাতি, কি কৰা যায় ন। ডিনাৰত কি কি আছে দেখাম আমি খাবলৈ গ'লে। তাকে আমি কফি খাবলৈ ইয়ালৈ আহিছোঁ। এইটো ইনফিনিটি পুল। পুল কফি খাবলৈ আহি আমি ইয়াত বহি আছোঁ। বৰ ধুনীয়া, ইয়াতো ভিউটো বৰ ধুনীয়া। ৰাতি অকণমান ঠাণ্ডাই ন, মানে য'তে যাওঁ কি ক'ম, চবতে ভিউ বঢ়িয়া। ভিউ ধুনীয়া চবতে। এতিয়া পূৰা বতাহ মেলি আছে যে, বতাহ দি আছে। কালি দুপৰীয়া দেখাবলৈ ভাল হ'ব ন ভিউটো। দুপৰীয়া ভাল হ'ব, এতিয়া ৰাতি এন্ধাৰ ন, একচুৱেলি পোহৰ কম ইয়াত। বৰ ধুনীয়া, কেণ্ডেল টাইপ লাইট এটা আছে মাজতে, বৰ ধুনীয়া লাগিছে। এনভাইৰনমেণ্টটো বৰ ধুনীয়া। টেবলবোৰতে আছে ইয়াৰ বেক চাইডত। এয়া কফি আহিলে আমাৰ। ভাল লাগিব ন ৰাতি কফি খাই এনজয় কৰিব আগত পাৰিম। পুল, এইটো কেণ্ডেল নাইট টাইপেই হৈছে ন। কেণ্ডেল লাইট টাইপে হৈছে। ক'ত পাম এনেকুৱা আৰু তাতে। ক'তো নোপোৱা তুমি। ইমান ধুনীয়া বতাহ মেলি আছে, ভাল লাগি গৈছে। এতিয়া আমি ডিনাৰ কৰিবলৈ আহিছোঁ। ডিনাৰৰ আইটেমবোৰ প্ৰায় কালিৰ নিচিনা ছেইমেই আছে। তো ডিনাৰ কৰি আমি ৰুমলৈ যাম আৰু আপোনালোকক কাইলৈ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাম। বাই। যদি আপোনালোকে আমাৰ চেনেলটো চাই ভাল পাইছে, তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট এণ্ড subscribe our channel.